আহি থকা টাইমত আমি ৰাস্তাটোত যেতিয়া খোজকাঢ়ি আহি আছিলোঁ গাড়ী দি, তেতিয়া আমি মানে আলোচনা কৰি আছিলোঁ যে আজি ৰাস্তাটো এনেকুৱা হৈ আছে, আগন্তুক দিনত আমি চাম যে এই ৰাস্তাটো পকী হৈ গ'ল। কাৰণ এই ইণ্ডাষ্ট্ৰি হোৱাৰ লগে লগে বহুত কিবা কিবি ইয়াৰ ওচৰে পাজৰে বস্তু হৈ যাব, দোকান হৈ যাব, মানুহ আহিব, নতুন ইণ্ডাষ্ট্ৰি হ'ব। কোনোবা এজনে ইণ্ডাষ্ট্ৰি খুলিছে, বেলেগ আৰু এজনক ক'ব যে নাই ঠিক আছে, এইটো ইণ্ডাষ্ট্ৰি যদি তেওঁ খুলিব পাৰিছে ময়ো খুলিম। আৰু মই এটা কথা ক'ব বিচাৰোঁ, ষ্টেট বেংকৰ পৰা, মই খালি বঙাইগাঁও ব্ৰাঞ্চৰ হৈ কথাটো কোৱা নাই, মই সদৌ ষ্টেট বেংকৰ হৈ কথাটো কৈ আছোঁ। আপোনালোকে যদি কিবা এনেকুৱা ভাবিছে যে আমি কিবা এটা নতুন ইণ্ডাষ্ট্ৰি খুলিম বা মই কিবা এটা এগ্ৰিকালচাৰতে কিবা এটা কৰিম, মই কিবা ছাপ'জ আজিকালি আপোনালোকে চবেই গম পায় পিগাৰী, ডায়েৰী বা আপোনাৰ পল্ট্ৰিত গভৰ্ণমেণ্টে বহুত টকা ছাবচিডি দি আছে, বহুত টকা ছাবচিডি দিছে, নতুন নতুন প্ৰজেক্ট হৈ আছে। আৰু সেই প্ৰজেক্টবিলাকত যদি আপোনালোকে ভাবে যে আপোনালোকে আগভাগ ল'ব, মই আপোনালোকক কৈ আছোঁ যে ষ্টেট বেংক সদায় থাকিব। আপোনালোকে খালি ইভেন খাকলাৰি যাক ক'লেও হ'ব, যিটো ব্ৰাঞ্চত কামটো হ'ব লাগে আমাৰ তৰফৰ পৰা আমি সেইটো কৈ দিম। এবাৰ খালি আপোনালোকে ভাবিব লাগিব, আপোনালোকে এটা ভায়েবল প্ৰজেক্ট যে ওচৰে পাজৰে মানুহখিনিও লাভ হ'ব, এনেকুৱা ভাবি ল'ব। আৰু এটা কথা যে আগন্তুক দিনত মই ভাবোঁ যে মানে BTADৰ যিটো প্ৰগ্ৰেছ সেইটো বাঢ়িব। আৰু যেতিয়া কোনোবা এটা ঠাইৰ প্ৰগ্ৰেছ বাঢ়ে, ঠাইটো এতিয়া বহুতখিনি উন্নতি হয়, মই ভাবোঁ যে আমি 10 বছৰত এইটো আৰু উন্নতি হ'ব। আপোনালোকে আজি যিটো বস্তু ভাবিব পৰা নাই, সেইটো বস্তু আপোনালোকে অহা 10 বছৰত ভাবিব পাৰিব। আৰু তেতিয়া আপোনালোকে যদি ভাবে যে মই এই ঘৰ এটা বনাম, হাউজিং লোন ল'ম বা গাড়ী এটা কিনিম, তেতিয়াও কিন্তু বেংকবিলাক কিন্তু আপোনালোকক হেল্প কৰিব পাৰে। আমি সদায় অলপ ভয় খাওঁ বেংকত যাবৰ কাৰণে, বা বেংকৰ লগত ৰিলেশ্যন বনাবৰ টাইমত আমি অলপ ভাবোঁ এই বেংকে বা কি ক'ব, আমাৰ লগত কথা পাতিবলৈ নাই, আমি গাঁৱৰ মানুহ বা এনেকুৱা টাইপৰ, এইবিলাক মানুহতো পঢ়া শুনা জনা কিবা থাকে। কিন্তু সেই দিনটো নাই। আপোনালোকে যদি এবাৰ যায় আপোনালোকে গম পাব, কথা পাতি চাওক, যেনেকুৱা আপোনালোকক বেংকৰ দৰকাৰ আছে, বেংককো আপোনালোকৰ দৰকাৰ আছে। তো যেতিয়াই দুটা ছাইডতে দৰকাৰ আছে, তেনেহ'লে এই ৰিলেশ্যনশ্বিপটো আটকি থাকিব নোৱাৰে। তো মই এইটোৱে আশাতে যে আগন্তুক দিনত খাকলাৰি যায় আৰু নতুন নতুন প্ৰজেক্ট ইণ্ডাষ্ট্ৰি বনাব, ঠাইবিলাকৰ উন্নতি কৰিব, আপোনালোকেও আগবাঢ়ি আহিব নতুন কিবা কিবি কাম কৰাৰ কাৰণে। আৰু খালি আপোনাৰ নিজৰ উন্নতি নকৰিব, লগতে আপোনাৰ যে পুৰা এই গাঁৱৰ যিমান মানুহ আছে এই সকলৰ উন্নতি কৰিব। এই বুলি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। বহুত মূল্যৱান স্পেচ দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বহুত দূৰৰ পৰা বঙাইগাঁৱৰ পৰা অহাৰ কাৰণে ধন্যবাদ। চৰকাৰৰ পৰা আমি গীত দিম আমাৰ অসমৰ চিহ্ন কোনো প্ৰগ্ৰাম নহয়, ইণ্ডাষ্ট্ৰি পাৰ্টি ধনিয়া খেখাছিগে গাড়ী খাটিব আপুনি ধৰক ইণ্ডাষ্ট্রি কে ধনিয়া খেখাবা না না আপোনাকে Bazin dulu. Kek hakanबाय दानिया माने ओपनिं सेरेमनिया बेखिनियाव जोब्बायानो दायो जानाय लोंनायखौ खोन्थाबावनोसै बाय बाय थैंक यू वाचिंग फॉर माय वीडियो